নমস্কাৰ বেকাৰ জীৱনৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আহি আছোঁ আজি পথাৰলৈ। আজি কাতি বিহু হয়। কাতি বিহু কাৰণে আজি আমি পথাৰত চাকি দিবলৈ আহিছোঁ। অকণমান সোনকালে আহিছোঁ বাৰু, কাৰণ আমাৰ পথাৰ অলপ দূৰ হয়। নদী এখন পাৰ হ'বলগীয়া আছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এয়া আগে আগে গৈ আছে মা, আমি পাছে পাছে আহি আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব দেই। আমাৰ নদীখন হ'ল নামটো চাৰিকৰীয়া। এই আমাৰ খুৰীহেঁত ইপাৰ হ'ব লৈছে। এই আমাৰ কন্দাই নাও বাব লৈছে। এই দুইজনী খুৰী আৰু ভণ্টিও গৈছে। এইখন আমাৰ নদীখন। আগলৈ চাই থাকিব দেই ভিডিঅ'টো। সেইয়া গৈ আছে খুৰীহেঁত আৰু ভণ্টিহেঁত। সেয়া তেওঁলোক ইপাৰ পালেগৈ। এবাৰ আমাক আহি আছে কন্দাই আমাক নিবলৈ। এইয়া আমি এবাৰ পাৰ হ'ব লৈছোঁ। এইফালে কন্দাই নাও বাই আছে। এইখন আমাৰ নদীখন। এয়া আমি এতিয়া নদী পাৰ পালোহি। এইয়া পাৰ পাইছোঁহি আৰু এয়া আহি আমি পথাৰ পাইছোঁ, কিন্তু নিজৰ পথাৰ এতিয়াও পোৱাহি নাই। এতিয়াও দূৰ আছে আমাৰ পথাৰলৈ। মানুহে চাকি দি থৈ গৈছে। ধানবোৰ এবাৰ ইমান ভাল হোৱা নাই আগৰবাৰ নিচিনাকৈ। পানী নহ'ল এবাৰ, সেইটো কাৰণে ধানবোৰ এবাৰ এইবোৰ এনেকুৱা হ'ল। বৰ ভাল হোৱা নাই ধানবোৰ। আপোনালোকে চাই থাকিব দেই ফুল ভিডিঅ'টো। এইবোৰহে জোৱাই খোৱা ধান বোলে, কিন্তু ধানবোৰ ভাল হোৱা নাই, পতান পতান হৈছে। আহি আছোঁ দেই ৰাইজ, পোৱাহিয়ে নাই এতিয়ালৈকে। এইবোৰ ধান দেখিছেনে কেনেকুৱা হৈছে? ধানবোৰ একেবাৰে বেয়া হৈছে। আমাৰবোৰ কেনেকুৱা হৈছে নাজানো বাৰু, গৈ পিনিহে দেখি পাম। এই আহি নিজৰ পথাৰ পাই গ'লোহি। মানুহতকৈ ধানবোৰ ওখ ওখহে হৈছে, কিন্তু কেনেকুৱা কি হয় নাজানো বাৰু। এয়া এইবোৰ নিজৰ দেই। এয়া ভণ্টিহঁতে ধূপ জ্বলাব ওলাইছে। তাহাঁতি মানে আহোঁতে বেলেগ কাপোৰ পিন্ধি আহিলে। এতিয়া ফটো মাৰিবলৈ বোলে মেখেলা চাদৰ লৈ আহিছে। এয়া মেখেলা চাদৰ চেঞ্জ কৰি লৈছে আৰু তাহাঁতি। আমাৰ মায়ে কিবা এটা কওক আৰু, ধান কেনেকুৱা কি হৈছে? ধান কেনেকুৱা হ'ব আৰু, এইবাৰ বৰ ভাল নহ'লে ধান। এডোখৰ ভাল হৈছে, এতিয়ানো কেনেকৈ ক'ম, পাছত পকিলেহে গম পাম আৰু কেনেকুৱা হয়। সেয়া কৈছোৱে, ধান ইমান ভাল নহ'ল, পানী নহ'ল এবাৰ ধান। এয়া দেখিছে চাকি দি হৈ গ'ল। এবাৰ বৰ্তাহঁতৰ পথাৰলৈ যাওঁ, কাৰণ বৰ্তাহঁতৰ বৰমাহঁত অহা নাই। ভণ্টি আহিছে, ভণ্টিয়ে চাকি দিব আহিছে। চাই থাকিব দেই ভিডিঅ'টো। সেইফালে কন্দাই খুৰী আহি আছে চাকি দিও। এয়া আহি এতিয়া বৰ্তাহঁতৰ পথাৰ পালোহি। বৰ্তাহঁতৰ পথাৰত এয়া ভণ্টিহঁতে চাকি দিব লৈছে। আমাৰ এইবোৰ শালি ধান বুলি কয়, কিছুমানে কাটি নিউলি বুলিও কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাব দেই। কাটিত দাই কাৰণে কাটি নিউলি বুলি কয় আৰু। এয়া বৰ্তাহঁতৰ পথাৰত দি আছে ভণ্টিহঁতে। ৰ'ব ওচৰৰ পৰা দেখুৱাম দেই। এয়া চাকি গছ দি হৈ গ'ল। এয়া আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। বাকীখিনি আপোনালোকক ঘৰতহে দেখুৱামগৈ আৰু কাতি বিহু আমি কেনেকৈ পাতিছোঁ। এয়া আহি ঘৰ পালোহি। সেইকেইটা আমাৰ পোৱালিকেইটা, সেইকেইটা। আমি এতিয়া ভৰি হাতকেইটা ধুই লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাম দেই। আজৰি হৈ এয়া ভণ্টিয়ে তুলসী তলত চাকি দিছে। এয়া মা ধূপ জ্বলাইছে। এয়া আমাৰ তুলসী তলত নাম গাবলৈ পাই গ'লো ল'ৰা ছোৱালীখন, সৰু সৰু ল'ৰা ছোৱালীখনো। আপোনালোকক দেখুৱাই আছোঁ দেই। এইয়া
এয়া আইতা নাচিছে। এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। ধন্যবাদ।